বন্ধুসকল পিএম কিষাণৰ নতুন এটা লিষ্ট আহিছে। সেই লিষ্টত যদি আপোনাৰ নাম থাকে তেনেহলে আপুনি 10 নম্বৰ যিটো কিস্তি আছিল সেই কিস্তিটো লাভ কৰিব। আহক সেই লিষ্টটো কেনেকৈ চেক কৰিব মই আজি এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে দেখাই দিম। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। মোবাইলৰ বা ল্যাপটপৰ ব্ৰাউজাৰ ওপেন কৰি লিখিব লাগিব পিএম কিষাণ ষ্টেটাছ লিখি কিনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত ইয়াতে বেনিফিচিয়াৰী লিষ্ট পিএম কিষাণ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ ৰাজ্যখনৰ যেটো আছে হেতু সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ যেটো ডিস্ট্ৰিক্ট সেই ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে আপোনাৰ যেটো সাব ডিস্ট্ৰিক্ট হেতু সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো ব্লক আছে সেই ব্লকখন ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো গাঁও সেই গাঁওখন ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে আপোনাৰ যেটো গাঁও সেই গাঁওখন ইয়াতে সিলেক্ট কৰিব লাগিব। মই মোৰ গাঁওখন সিলেক্ট কৰি আছো। গেট ৰিপোৰ্টত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত যেটো নতুন লিষ্ট সেই লিষ্টখন ইয়াতে চাব পাৰিছে আপোনালোকে। ইয়াতে লিষ্টখন ওলাই গৈছে আৰু যদি ইয়াতেও নাথাকে বা তলফালে আহি কেনে যেটো সিৰিয়াল নাম্বাৰ আছে তাতে ক্লিক কৰিব নেক্সট পেজ আহিব। এনেকৈ চাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা নটিফিকেশন সদায় পাই থাকে। থ্যাংক ইউ সো মাচ।